স্বাগতম জনাইছোঁ ছাৰৰ পৰা অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে, ময়ো ভালে কুশলে ওলাইছিলোঁ অকণমান ফুৰিবলৈ যাবলৈ। ব'লকচোন তেনেহ'লে ভিডিঅ'টো শেষত কৰি থাকিম, আপোনালোকক ক'লৈ যাওঁ এয়া ধৰিব পাৰিছেনে বাৰু? এইটো হৈছে উমানন্দ ঘাট, হয় উমানন্দ মন্দিৰলৈ যোৱা ঘাটটো। ইয়াৰ এইপিনে পোনে পোনে গৈ জাহাজত উঠিবগৈ লাগিব। ব'লক তেনেহ'লে এতিয়া গৈ থাকোঁ। আমি টিকেট কাটি জাহাজত উঠিলোঁ, মানে জাহাজখন অহা নাই, আহিবহে। এইখন আচলতে ইয়াত ৰৈ থাকিবলৈ দিছে। এই আপুনি দেখিছেনে ইমান যে ভাল লাগিছে ন ব্ৰহ্মপুত্ৰ নদীখন। এতিয়া অৱশ্যে মানুহ কম, মানুহৰ ভিৰটো কম। এতিয়া সময় 10টা বাজিছেহে। আমি আহি ঘৰ পাই গ'লোহি, মানে উমানন্দ ঘাটৰ মানুহৰ কাৰণে আচলতে ইয়াত ভিডিঅ'খন নহ'লেই ইমান বেছি ভিৰ আছিলে আৰু অকণমান যিহেতু নামিব লগা হৈছে আৰু চিৰি বগাব লাগে আপোনালোকেতো জানেই। সেইকাৰণে ভাবিলোঁ এনেকৈ আপোনালোকক অকণমান দেখাওঁ। আৰু ভিতৰত সোমাব পৰা যে একেবাৰে হেৰি নাই, ইমানেই বেছি মানুহ হৈছিলে সেইদিনাখন। বহুত দূৰৰ পৰা লাইন পাতিব লগা হৈছে। মানুহজনক লাইন পাতিবলৈ দি মই ল'ৰা ছোৱালীকেইটাৰ লগত তলতে বহি থাকিলোঁ। দেখিছেনে এয়া আমি নামি অহা দৃশ্য। তেওঁ দৰ্শন কৰি অহাৰ পিছত আমি অকণমান চাই পেলাই এইপিনে নামিবলৈ আহিলোঁ, মানে জাহাজত উঠিবলৈ আহিলোঁ। এইবোৰ দেখিছে নহয়, নামি আছোঁ যে এই চিৰিকেইটা উঠি যাওঁতে অৱস্থা বেয়া হৈ গৈছিলে। মানে কেইটামান চিৰি বগাওঁ, আকৌ ৰখি আকৌ ইমানে মানুহ এতিয়া নামি আহিলেও তেনেকৈ লাহে লাহে নামি আহি আছোঁ। আৰু দেখিছে নহয় মানুহবোৰ, ইখন জাহাজ আহি পালেহি যে মানুহবোৰো আহি আছে। সেইকাৰণে অকণমান লাহে ধীৰে নামিলে। দেখিছেনে এখন জাহাজত ইমান মানুহ নামিছে আৰু উঠিবলৈও ৰৈ আছে মানুহবিলাক। আমি লৰালৰিকৈ ক'লোঁ আমি উঠি ল'লোঁ। আচলতে জাহাজখন এৰিছিলে, ইমান বেছি ভিৰ হৈছিল মানে মই ভিডিঅ' কৰাই নহ'ল। তাৰপিছত ভাবিলোঁ মানুহ বাহিৰলৈ বহিবলৈ চিট নাপালে, বাহিৰতে ৰৈ থাকিলোঁ। বাহিৰৰ পৰা অকণমান ভিডিঅ'টো কৰি দেখিছেনে বহুত বেছি ভিৰ। চাইৰেনটো বাজি গৈছিলে, মানে চাইৰেনটো কি কাৰণে বাজে নাজানো, কিন্তু মানে এৰাৰ আগত আৰু পোৱাৰ আগত দুবাৰ বাজে। তাকে মই কৈ আছিলোঁ কি কাৰণে বাজিছে বুলি। ইমান বেছি ভাল লাগে। বহু দিনৰ মূৰত গৈছোঁ আচলতে ইয়ালৈ। আপোনালোকে বাৰু গৈছেনে? ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু যদি চাই ভাল পালে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ তেনেহ'লে আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।